নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মকৰ ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলক জুলাই মাহৰ আৰম্ভণিতে যথেষ্ট আত্মবিশ্লেষণ কৰা সেলফ এনালাইসিস কৰা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকৰ মনলৈ এনেকুৱা ধৰণৰ ধাৰণা আহিব পাৰে যে জীৱনত আপোনালোকে কোনখিনিত বৰ্তমান সময়লৈকে হয়তো আপোনালোকে ভুল কৰিলে কোনখিনিত হয়তো আপোনালোকে নিজৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়োৱা উচিত তেতিয়া হয়তো আপোনালোকে নিজৰ লক্ষ্যত 100% উপনীত হ'বলৈ সক্ষম হ'লহেঁতেন মনলৈ নানা ধৰণৰ চিন্তা এই সময়ছোৱাত আপোনালোকৰ আহিব পাৰে আৰু এই সময়ছোৱাত আপোনালোকে যথেষ্ট অভাৰ থিংকিং কৰাৰ বাবে হয়তো টোপনি নহাৰ সমস্যাটো আপোনালোকে পৰিব পাৰে হি যি কি নহওক নিজৰ কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে কিন্তু কঠোৰ পৰিশ্ৰম কৰাই দেখিবলৈ পোৱা গৈছে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ যথেষ্ট উন্নতি হ'ব নোহোৱা নহয় বহুতে হয়তো মাহৰ মধ্যভাগত নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব এই মাহত ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে আপোনালোকে সকলো পৰিস্থিতিৰ লগত মিলি চলিবৰ বাবে নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াইছে যদিও বিশেষকৈ নিজৰ বৃত্তিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত যথেষ্ট সতৰ্ক হ'ব কিয়নো এই মাহত হয়তো আপোনালোকৰ জীৱনলৈ কোনোবা নেগেটিভ পাৰ্সন ঋণাত্মক মানুহৰ হয়তো প্ৰৱেশ ঘটিব পাৰে আৰু কোনোবা দুষ্ট চৰিত্ৰৰ লোকে এই মাহত আপোনালোকক নিজৰ বৃত্তিৰ ক্ষেত্ৰত হে চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে নতুবা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো হ'ব পাৰে আপোনালোকক হয়তো বিপদত পেলাবৰ বাবেও চেষ্টা কৰিব পাৰে চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকে হয়তো জব পলিটিক্সৰ সন্মুখীন হ'ব পাৰে কাৰোবাৰ হয়তো ষড়যন্ত্ৰত পৰিব পাৰে লগতে এই মাহত আপোনালোকক হয়তো কোনোবাই চাকৰি দিম বুলি এক হেভি এমাউন্টৰ টকা পইচা লৈ পিছত উধাও হ'ব পাৰে গতিকে এই মাহত আপোনালোকে জীৱনত প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকিলে সাৱধান হৈ থাকিলে নিশ্চয় আপোনালোকে একো বিপদত নপৰে আৰু এই মাহত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে হয়তো নিজৰ ইনভেষ্টৰছৰ পৰা নিজৰ পাৰ্টনাৰছৰ পৰা বিচৰা ধৰণৰ হয়তো সহযোগিতা লাভ কৰিব নোৱাৰিব পাৰে গতিকে যেতিয়া আপোনালোকে হেভি এমাউন্টৰ টকা পইচা কোনোবা সোৰ্সত ইনভেস্ট কৰিম বুলি চিন্তা কৰে তেন্তে সেই ক্ষেত্ৰত আপোনালোকে যথেষ্ট আগপাছ ভাবিহে ডকৈ অধ্যয়ন কৰিহে ডকৈ আপোনালোকে গৱেষণা কৰিহে আগবাঢ়িব এই মাহত যিসকলে মিউচুৱেল ফাণ্ড শেয়াৰ মাৰ্কেট নতুবা অন্যান্য কোনোবা সোৰ্সত টকা পইচা ইনভেস্ট কৰাৰ কথা চিন্তা কৰিছে মাহৰ শেষৰ ফালে এই ক্ষেত্ৰত যথেষ্ট লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে হি যি কি নহওক মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত নিজৰ ফেমিলিৰ পৰা যথেষ্ট ফেমিলি সাপোৰ্ট পোৱা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকে নিজৰ পিতৃ মাতৃৰ পৰা লগতে নিজৰ জ্যেষ্ঠ বা কনিষ্ঠ ভাতৃ ভগ্নীৰ পৰা জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো উপকৃত হ'বলৈ সক্ষম হ'ব লগতে শিক্ষাৰ্থীসকলকো এই মাহত যথেষ্ট প্ৰেক্টিকেল লজিকেল হোৱা দেখিবলৈ পোৱা গৈছে এই মাহত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ফালৰ পৰা 100% প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বিশেষকৈ এই মাহত কোনোবাই যদি কিবা কম্পিটিটিভ এক্সামত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় হেয়া চাকৰিৰ বাবেও হ'ব পাৰে নতুবা হেয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰতো হ'ব পাৰে আপোনালোকে যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে যিসকলে এই মাহত উচ্চ শিক্ষাৰ বাবে বিদেশত থকা নতুবা ঘৰৰ পৰা বহুত দূৰত থকা শিক্ষানুষ্ঠানত এডমিশন পাবলৈ নিজৰ প্ৰচেষ্টা আগবঢ়ায় তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে হেয়া আপোনাৰ বৃত্তিৰ ক্ষেত্ৰতো হ'ব পাৰে লগতে এই মাহত আপোনালোকৰ নিজৰ ফেমিলিৰ লগতো হয়তো ফেমিলি ট্ৰিপত আপোনালোকে যাব পাৰে এই মাহত আপোনালোকৰ পিতৃ মাতৃৰ লগতো সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে লগতে
আপোনালোকৰ যদি সন্তান আছে এই মাহত আপোনালোকৰ নিজৰ সন্তানে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া উন্নতি কৰা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকৰ সন্তানৰ ক্ৰিয়েটিভিটি বাঢ়িব তেওঁলোকৰ সৃষ্টিশীল মনৰ পুনৰ বিকাশ হ'ব তেওঁলোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত হেয়া খেলা ধূলাতে হওক নতুবা কালচাৰেল ফিল্ডতে হওক বিভিন্ন ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু এই মাহত আপোনাৰ সন্তানে আপোনাৰ লগত নিজৰ মনৰ কথাবোৰ সুন্দৰকৈ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ নিজৰ সন্তানৰ লগত এই মাহত ষ্ট্ৰং বন্ডিং দেখিবলৈ পোৱা গৈছে লগতে আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত আছে লাভ বা ৰিলেশনশ্বিপত আছে এই মাহত আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক মোটামুটি ঠিকে থাকেই দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকা যথেষ্ট কেৰিয়াৰ অৰিয়েণ্টেড হৈ পৰিব তেওঁ যথেষ্ট প্ৰেক্টিকেল হৈ পৰিব আৰু এই মাহত হয়তো তেওঁ যথেষ্ট ব্যস্ত থকাৰ বাবে আপোনাক আগৰ নিচিনা সিমান সময় নিদিব পাৰে নতুবা এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে হয়তো ইমোশনালি বেছি এভেইলেবল নাথাকিব পাৰে অৰ্থাৎ এই মাহত তেওঁ আপোনাৰ মনৰ কথাবোৰ আপোনাৰ আবেগ অনুভূতিসমূহ বেছিকৈ হয়তো বুজিবলৈ সময় নাপাব পাৰে আৰু সেইলৈ আপোনালোকৰ মাজত হয়তো সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে আৰু কোনো ক্ষেত্ৰত কোনোবা মকৰ ৰাশিৰ জাতক জাতিকাৰ প্ৰেমিক প্ৰেমিকাই আপোনাৰ লগত সম্পৰ্ক ৰখাৰ লগত বেলেগৰ লগতো তেওঁ সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই ক্ষেত্ৰত এয়া ক'ব নোৱাৰি যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ লগত সম্পৰ্ক সেট কৰিছে হয়তো আপোনাৰ লগত সম্পৰ্ক মেইনটেইন কৰাৰ লগে লগে তেওঁ বেলেগৰ লগতো হয়তো সময় পাৰ কৰি কিছু হয়তো এনজয় কৰিব পাৰে লগতে এই মাহত যিসকল সিঙ্গল হৈ আছে তেওঁলোকৰ জীৱনলৈ হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু সেই প্ৰেমিক বা প্ৰেমিকাজন হয়তো আপোনাৰ টুইন ফ্লেম পাৰ্টনাৰ হ'ব পাৰে হয়তো সেইজনৰ লগত আপোনাৰ কিবা কাৰ্মিক ৰিলেশন থাকিব পাৰে অৰ্থাৎ এনেকুৱা হ'ব পাৰে যে যুগ যুগান্তৰ পৰা সেই ব্যক্তিজনৰ লগত হয়তো আপোনাৰ কিবা আত্মিক সম্পৰ্ক থাকিব পাৰে অৱশ্যে সেয়া প্ৰথম লগ পায়ে আপুনি নুবুজিবও পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মাজত যাতে ভুল বুজাবুজি নহয় সেই দিশত আপোনালোকে গুৰুত্ব দিব লগতে এই মাহত আপোনালোকৰ স্বাস্থ্য পাতিৰ বিশেষ সমস্যা দেখিবলৈ পোৱা নাই যদিও মাহৰ প্ৰথম ভাগত আপোনালোকে অতিৰিক্ত চিন্তা কৰাৰ বাবে অভাৰ থিংকিং কৰাৰ বাবে আপোনালোকৰ হয়তো এংজাইটিৰ প্ৰব্লেম হ'ব পাৰে টোপনি নহাৰ সমস্যা হ'ব পাৰে সৰু সুৰা বিপিৰ সমস্যা হ'ব পাৰে লগতে এই মাহত আপোনালোকৰ মাজত যথেষ্ট তাপৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ দেহৰ উষ্ণতা যথেষ্ট বাঢ়িব পাৰে গতিকে এই মাহত আপোনালোকে পনীয়া আহাৰ বেছিকৈ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব ফল-মূলৰ ৰস নাৰিকলৰ পানী এনে ধৰণৰ ঠাণ্ডা বস্তুবিলাক আপোনালোকে খাবলৈ চেষ্টা কৰিব কিন্তু আপোনালোকে কোল্ড ড্ৰিংকস বা ফ্ৰিজৰ পৰা ডাইৰেক্ট আপোনালোকে খাদ্য বস্তু উলিয়াই গ্ৰহণ নকৰিব নহলে মাহৰ শেষৰ ফালে বহুতৰ জ্বৰ কাহ চৰ্দি ঠাণ্ডা লগাৰ সমস্যা হোৱাও দেখিবলৈ পোৱা গৈছে লগতে যিসকলে লিগেল মেটাৰ্ছত অৰ্থাৎ কোৰ্ট কাছাৰী মোকদ্দমাত ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে হয়তো আপোনালোকৰ বহুদিনীয়া প্ৰচেষ্টাৰ এই মাহত এই ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে এই মাহত আপোনালোকে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব পাৰে আৰু এই মাহত আপোনালোকৰ নিজৰ বিবাহৰ বাবে সেই পাত্ৰ বা পাত্ৰীৰ লগত হয়তো ঘৰত যথেষ্ট আলোচনা কৰিব পাৰে কিন্তু কোনোবা হয়তো এজন জ্যেষ্ঠ ব্যক্তিয়ে সেই জ্যেষ্ঠ ব্যক্তিজন আপোনাৰ পৰিয়ালৰ হ'ব পাৰে নতুবা বিপৰীত পক্ষৰ পৰিয়ালৰ হ'ব পাৰে তেওঁ এই ক্ষেত্ৰত কিছু সকাবধা দিয়াও দেখিবলৈ পোৱা গৈছে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত এক মধুৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আপোনাৰ হাজবেণ্ড বা ওয়াইফে আপোনাক পূৰ্বতে যদি সকলো কথা মনৰ কথা খুলি কোৱা নাছিল এই মাহত তেওঁৰ মনৰ ভাৱবোৰ আপোনাৰ আগত ভালদৰে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ মাজত এটাচমেন্ট যথেষ্ট বাঢ়িব আৰু এই মাহত আপোনালোকে ফ্যামিলি ট্ৰিপৰ বাবে হয়তো বহুত দূৰ ভ্ৰমণ কৰিব পাৰে লগতে এই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ সামাজিক মৰ্যাদা নষ্ট কৰিবৰ বাবে হয়তো কোনোবাই চেষ্টা কৰিব পাৰে গতিকে এই মাহত আপোনালোকে সামাজিকভাৱে কিবা মতামত দিয়াৰ আগত যথেষ্ট চিন্তা কৰি ল'ব এই মাহত হয়তো আপোনালোকে নকৰা কিবা কামৰ বাবে আপোনালোকক কোনোবাই এনেই বদনামৰ সৃষ্টি কৰিব পাৰে
এই মাহত ক'বলৈ গ'লে আপোনাক হিংসা কৰা ব্যক্তি আপোনাৰ শত্ৰু যথেষ্ট বাঢ়িব পাৰে আৰু এনে শত্ৰুৰ পৰা আপোনালোকে কিন্তু সাৱধানে থাকিব এনে শত্ৰুৱে সকলো প্ৰকাৰে আপোনাৰ যাতে অনিষ্ট কৰিব পাৰে আপুনি নিজৰ জীৱনত উন্নতি কৰাৰ ক্ষেত্ৰত যাতে তেওঁ বাধাৰ সৃষ্টি কৰিব পাৰে সেই দিশত কিন্তু নিজৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়াব গতিকে তেনে দুষ্ট চৰিত্ৰৰ লোকৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি আহিবলৈ চেষ্টা কৰিব লগতে এই মাহত বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ হয়তো এলকহল কনজাম্পচন অৰ্থাৎ মদ ভাং খোৱা বিড়ি চিগাৰেট খোৱা নতুবা অতিৰিক্ত মিঠা সেৱন কৰা ইত্যাদিৰ নিচিনা হয়তো কিবা অভ্যাস গঢ়ি উঠিব পাৰে আপোনালোকে বেয়া খাদ্য যিমান সোনকালে পাৰে পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ ডায়েট চাৰ্টত আপোনালোকে স্বাস্থ্যকৰ খাদ্যসমূহে অন্তৰ্ভুক্ত কৰিব লগতে এই মাহৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে এই মাহত আপোনালোকে প্ৰেক্টিকেল হওক এনেকুৱাও নহয় যে এই মাহত আপোনালোকে পৰিশ্ৰম কৰা নাই এই মাহৰ প্ৰথম ভাগত আপোনালোকে হয়তো কঠোৰ পৰিশ্ৰম কৰিব পাৰে কিন্তু জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে যিমান আৰু প্ৰেক্টিকেল হোৱা উচিত যিমান নিজৰ কৰ্মৰ প্ৰতি আপোনালোকৰ উৎসাহ থকা উচিত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ফালৰ পৰা যিমানখিনি গুৰুত্ব দিয়া উচিত সিমানখিনি গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই হয়তো এই সময়ছোৱাত আপোনালোকৰ মনলৈ কিছুমান দুশ্চিন্তা অহাৰ বাবে নতুবা কাৰো ক্ষেত্ৰত আপোনালোকে হয়তো কোনোবা দুষ্ট চৰিত্ৰৰ সংগত পৰাৰ বাবে আপোনালোকে হয়তো নিজৰ পথৰ পৰা কিছু বিচলিত হ'ব পাৰে গতিকে জীৱনত যি পৰিস্থিতিতে আপোনালোকে সন্মুখীন নহওক কিয় আপোনালোকে নিজৰ কৰিবলগীয়া কামখিনি কৰি যাব কিয়নো সময়ে কাকো মাফ নকৰে সময়ত মাৰিব পাৰিলেহে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব তেন্তে মকৰ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী